নমস্কাৰ, স্মাৰ্ট নেক্সৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। কৰোনা ভাইৰাছৰ কাৰণে সমগ্ৰ দেশতে এতিয়া লকডাউন কাৰ্যসূচী চলি আছে। গতিকে এইখিনি সময়ত আমি ঘৰতে বহি থাকিব লগা হৈছে। যদি আমাৰ লগত এইখিনি সময়ত মোবাইলটো নাথাকে তেনেহ'লে কিমান বৰিং হ'ব এইটো প্ৰতিজন স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে উপলব্ধি কৰি উঠিছে। গতিকে এইখিনি সময়ত ঘৰতে বহি থাকিব লগা হোৱাৰ বাবে ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ অধিক হৈছে। গতিকে ফেচবুকত পোষ্ট কৰা, ফটো আপলোড কৰা, ভিডিঅ' আপলোড কৰা বা ভিডিঅ' চোৱা এই আটাইখিনি আমি কৰি আছোঁ। কিন্তু এনেকুৱা হৈছে যে আমাৰ ফেচবুক চলাওঁতে মোবাইলৰ ডাটা অট'মেটিক বা অতি সোনকালে শেষ হৈছে। এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম? ফেচবুকত এনেকুৱা কিছুমান ফিচাৰ্ছ আছে যি আমাক আমনি দিয়াৰ লগতে আমাৰ মোবাইলৰ ডাটাসমূহ অতি সোনকালে শেষ কৰি দিয়ে। ইয়াৰে এটা ফিচাৰ হৈছে যি আমাক আটাইতকৈ অসুবিধাত পেলায়, সেইটো হৈছে অটো প্লে ভিডিঅ'। অৰ্থাৎ এটা ভিডিঅ' চোৱাৰ পিছতে নিজে আনটো ভিডিঅ' প্লে হ'বলৈ ধৰে। ইয়াৰ দ্বাৰা আমাৰ মোবাইলৰ ডাটা শেষ হোৱাৰ লগতে মোবাইল ব্যৱহাৰ কৰোঁতেও বা ফেচবুক ব্যৱহাৰ কৰোঁতেও যথেষ্ট আমনি পোৱা যায়। আজি আমি আপোনালোকক ইয়াৰ পৰা ৰেহাই কেনেকৈ পাব পাৰি তাৰ উপায় দিব খুজিছোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলত থকা ফেচবুক এপ অ'পেন কৰিব লাগিব। তাৰপিছত ওপৰৰ সোঁফালত তিনিডাল আঁচ থকা এই বুটামটো দেখিবলৈ পাব। এই বুটামটোত ক্লিক কৰিব লাগিব বা মেনুটোত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে আমি ছেটিংছ দেখিবলৈ পাম। এই ছেটিংছত আমি ক্লিক কৰিম। ছেটিংছত ক্লিক কৰাৰ লগে লগে আমি বিভিন্ন ধৰণৰ অপশ্যন আমি দেখিবলৈ পাম। আমি তলৰ ফালে গৈ থাকিব লাগিব, একেবাৰে তলৰ ফালে। ইয়াতে চাওক মিডিয়া এণ্ড কণ্টেক্টছ, ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আমি অটো প্লে অপশ্যন এটা দেখিবলৈ পাম। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আমি আকৌ তিনিটা অপশ্যন দেখিবলৈ পাম। অন মোবাইল ডাটা এণ্ড ৱাইফাই কানেকশ্যনছ, অন ৱাইফাই কানেকশ্যনছ অনলি, নেভাৰ অটো প্লে ভিডিঅ'ছ। ইয়াৰে আমি নেভাৰ অটো প্লে ভিডিঅ'ছত ক্লিক কৰিব লাগিব। এইটো চিলেক্ট কৰাৰ পিছত আমি আকৌ ইয়াৰ পৰা ওলাই আহিব লাগিব। ওলাই অহাৰ পিছত আমি ফেচবুকটো সম্পূৰ্ণৰূপে ক্ল'জ কৰিব লাগিব। ক্ল'জ কৰাৰ পিছত আকৌ আমি যেতিয়া ৰিঅ'পেন কৰিম, ৰিঅ'পেন কৰাৰ পিছত এই অপশ্যনটো আৰু নাথাকিব, মানে আপোনাৰ ভিডিঅ'সমূহ অট'মেটিক প্লে নহ'ব আৰু আপোনাৰ ডাটাও বহুখিনি পৰিমাণে ৰাহি হ'ব। ধন্যবাদ।